নুপুৰ তোৰ কি হৈছে সেইটো ক কান্দিছ কিয় কোনে কি ক'লে কচোন পিয়ুষ ছাৰে কিবা ক'লে কাজল আমাৰ অফিচলৈ আজি এজন ক্লায়েণ্ট আহিছিল ছাৰৰ লগত ডিল কৰিম বুলি ভাবিছিলে কিন্তু ডাঙৰ প্ৰব্লেম এটা হৈ গ'ল ছাৰে ভাবিছিলে মই সেইদিনা যিটো ড্ৰেছ দিছিলোঁ সেইটো ড্ৰেছৰ এডভাৰটাইজমেণ্ট কৰিব কিন্তু কোনোবাই মোৰ ড্ৰেছটো কেঁচিৰে কাটি বেয়া কৰি দিলে কাজল ছাৰে মোক আজি বহুত বেয়া বেয়াকৈ ক'লে মইতো ভবাই নাছিলোঁ মোৰ লগত এদিন এনেকুৱা হ'ব মোৰ লগত কোনে এনেকুৱা কৰিলে সেয়াও মই নাজানো কিন্তু মই আজি বহুত দুখ পাইছোঁ সেই ড্ৰেছটো মই এদিনৰ ভিতৰত কমপ্লিট কৰিছিলোঁ আৰু কোনোবাই ইমান সহজতেই গোটেই ড্ৰেছটো বেয়া কৰি দিলে কি তোৰ ড্ৰেছটো কোনোবাই বেয়া কৰি দিলে কিন্তু কোনে বেয়া কৰিলে নুপুৰ আৰু কিয় কৰিলে তইতো আজিলৈকে কাৰো লগত বেয়া কৰা নাই তেতিয়াহ'লে নুপুৰ তই মোক কথা এটা কচোন কাৰোবাৰ ওপৰত তোৰ সন্দেহ হৈছে নেকি তোৰ লগত এনেকুৱা কোনে কৰিব পাৰে কাজল মোৰ লগত এনেকুৱা দিশাই কৰিলে মই তাইৰ কথা ভালকৈ জানো তাই মোক ভালেই নাপায় দেখিবই নোৱাৰে মোক আৰু মই পিয়ুষৰ অফিচত জব কৰাটো তাই কেতিয়াও বিচৰা নাছিল পিয়ুষৰ চকুত বেয়া কৰিবলৈকে মোৰ লগত তাই এইবোৰ কৰিলে আৰু তাই যি বিচাৰিছিলে সেয়া হৈ গ'ল পিয়ুষৰে কি ক'লে জানানে কাইলৈৰ পৰা অফিচলৈ যাবলৈ মানা কৰিছে মোক এতিয়া মই কি কৰোঁ কাজল তই কচোন আজি নুপুৰে মোৰ লগত যি কৰিলে তাৰ কাৰণে মই তাইক কেতিয়াও মাফ নকৰোঁ তাইৰ কাৰণে এটা ডাঙৰ ডিল আজি কেঞ্চেল হৈ গ'ল মইতো কেতিয়াও ভবা নাছিলোঁ তাই মোৰ পৰা বদলা ল'বলৈকে এইবোৰ কৰিব মই সঁচাকৈ তাইক মাফ কৰিব নোৱাৰোঁ তাইৰ কাৰণে আজি মই বেয়াকৈ লাজ পাবলগীয়া হৈছে নালাগে তাই মোৰ অফিচলৈ আহিবলৈ মোৰ অফিচত জব কৰিবলৈ তাইৰ চেহেৰাও মই চাব বিচৰা নাই ভণ্টিয়ে ঠিকেই কৈছিলে সেইদিনা নুপুৰ এজনী ভাল ডিজাইনাৰ কেতিয়াও হ'ব নোৱাৰে তাই মোৰ অফিচত জব কৰাৰ যোগ্যই নহয় ভালেই হ'ব কাইলৈ তাই অফিচলৈ নাহিব আৰু মইতো তাইক অফিচলৈ আহিবলৈ মানাই কৰিছোঁ কিন্তু তাৰ পিছতো যদি তাই অফিচলৈ আহে তেতিয়া নুপুৰৰ পৰা ময়ো বদলা ল'ম শিখা তুমি কি হ'ল হঠাৎ আমাৰ ঘৰলৈ আহিলা যে কিবা জৰুৰী ফাইল দিবলগীয়া আছে ছাৰ বেয়া নাপাব আপোনাৰ লগত ইম্পৰ্টেণ্ট কথা এটা পাতিবলগীয়া আছে সেইটো কাৰণেহে ইয়ালৈ আহিলোঁ ডাঙৰ প্ৰব্লেম এটা হৈছে ছাৰ ৰিপৰ্টাৰবোৰে আমাৰ অফিচলৈ আহি বহুত কুৱেশ্যন কৰিবলৈ লৈছে আমাক নুপুৰৰ ড্ৰেছটোৰ কথাকে বাৰে বাৰে সুধি আছে এতিয়া আমি কি কৰিম ছাৰ নুপুৰৰ কাৰণে এটা ডিল অলৰেডি কেঞ্চেল হৈ গ'ল আৰু এতিয়া যদি নিউজ চেনেলবোৰত আপোনাৰ কথাকে আহি থাকে বাৰে বাৰে তেতিয়াতো কোনোৱে আমাৰ লগত ডিল নকৰিব কি ৰিপৰ্টাৰবোৰ আমাৰ অফিচলৈ গৈছে কিন্তু কিয় শিখা এতিয়াতো ডাঙৰ প্ৰব্লেম হ'ব কিবা এটা ভাবিব লাগিব ভুল আমাৰ গাত নাছিল নুপুৰৰ গাতহে ভুল আছিল আজি নুপুৰৰ কাৰণে নিউজ চেনেলবোৰে আমাক কুৱেশ্যন কৰিবলৈ সাহস কৰিছে এয়া কিন্তু একেবাৰে ভাল হোৱা নাই এইটো নিউজ সোনকালে বন্ধ কৰিব লাগিব দাদা তই ইমানকৈ কিয় টেনশ্যন লৈছ তইতো একো ভুল কৰা নাই নিউজ চেনেলবোৰ যি কৰিছে কৰিবলৈ দে সিহঁতে নিজৰ কাম কৰিছে নুপুৰৰ কাৰণে ইমান ডাঙৰ ডিল এটা কেঞ্চেল হৈ গ'ল সেইটো কাৰণে নুপুৰৰ বদনাম হৈছে হ'বলৈ দে নুপুৰ যে এজনী ফকটী ডিজাইনাৰ হয় আজি সকলোৱে গম পাইছে এইটো বহুত ভাল কথা মইতো ভালেই পাইছোঁ নিউজ চেনেলবোৰে ভাল কাম কৰিছে ভণ্টি টেনশ্যন ল'বলগীয়া কথা হ'লে এনেও টেনশ্যন ল'বই লাগিব এইটো সৰু কথা নহয় এইটো ডাঙৰ কথা আজি নুপুৰৰ কাৰণে মই ইমান বেয়াকৈ লাজ পাবলগীয়া হৈছে তাইৰ কাৰণে মোৰ ইনচাল্ট হৈছে নিউজ চেনেলবোৰে নুপুৰ আৰু নুপুৰৰ ড্ৰেছৰ বদনাম কৰা হ'লে মই ভালেই পালোঁ হয় কিন্তু সিহঁতে তেনেকুৱা কৰা নাই যিমানবোৰ নিউজ চেনেল আছে গোটেইবোৰে আমাক কুৱেশ্যন কৰিছে আমাৰ ওপৰত আঙুলি উঠাইছে সেইটো কাৰণে মই মনে মনে বহি থাকিব নোৱাৰোঁ কাৰোবাৰ কাৰণে মোৰ ইমান বেয়াকৈ ইনচাল্ট হ'ব মোৰ কোম্পানী বদনাম হ'ব সেয়া বেলেগে সহ্য কৰিলেও মই সহ্য নকৰোঁ নুপুৰে ভুল কৰিছে তেতিয়া নুপুৰৰ ওচৰলৈ যাব লাগে সিহঁত কিয় যোৱা নাই মোক কিয় কুৱেশ্যন কৰিব সিহঁতে ক'ত সাহস পালে মোক কুৱেশ্যন কৰিবলৈ মই পিয়ুষ কাকতি হয় মোক আজিলৈকে ডাঙৰকৈ কথা ক'বলৈ কোনেও সাহস কৰা নাই দাদা তই চিন্তা নকৰিবি মই আছোঁ নহয় মই সকলোবোৰ হেণ্ডেল কৰি ল'ম ৰিপৰ্টাৰবোৰক কি উত্তৰ দিব লাগে সেয়া মই দিম দাদা সঁচা কথা ক'বলৈ গ'লে অলপ ভুল তোৰ গাতো আছে মই তোক বাৰে বাৰে কৈছিলোঁ আমাৰ অফিচত নুপুৰক জব দিয়াৰ কোনো প্ৰয়োজন নাই কিন্তু তই মোৰ কথা নুশুনিলি তই মোক কি কৈছিলি নুপুৰ এজনী ভাল ডিজাইনাৰ হয় এতিয়া দেখিলি নহয় তাই ভাল ডিজাইনাৰ হয় নে ফকটে ডিজাইনাৰ হয় সেইটো কাৰণে মই যি কওঁ সেইটো শুনিব লাগে কাৰণ মই মিছা কথা ক'বলৈ নাযাওঁ যিটো দেখোঁ সেইটোৱে কওঁ বাৰু বাদ দে সেইবোৰ তই এতিয়া অলপ আৰাম কৰি লগৈ চিন্তা কৰি থাকিব নালাগে মই তোক কথা দিছোঁ সকলোবোৰ হেণ্ডেল মই কৰিম নুপুৰৰ কিবা এটা ব্যৱস্থা সোনকালে কৰিব লাগিব
কিন্তু কি কৰোঁ সেইটোহে ভাবি পোৱা নাই। নুপুৰৰ কাৰণে আজি মোৰ দাদাই ইমান বেয়াকৈ লাজ পাবলগীয়া হৈছে। নিউজ চেনেলবোৰ দাদাৰ অফিচলৈ আহি দাদাক কুৱেশ্যন কৰিছে। নুপুৰে নিজকে এজনী ভাল ডিজাইনাৰ বুলি ভাবে, কিন্তু তাৰ নিচিনা সস্তীয়া ডিজাইনাৰ মই বহুত দেখিছোঁ। নুপুৰ, তুমি চাই থাকা মই তোমাৰ কেনেকৈ বদনাম কৰোঁ। তুমি মোৰ দাদাৰ অফিচত জব কৰিবলৈ কেতিয়াও নোপোৱা। কাইলৈৰ পৰা তুমি আমাৰ অফিচলৈ নাহিবা, আৰু যদি কেনেবাকৈ আমাৰ অফিচত ভৰি দিয়া তেতিয়া তোমাৰ লগত কি কৰিব লাগে সেয়া মোৰ বাহিৰে আন কোনেও নাজানে। হেল্ল' দিশা মেম, কি খবৰ? আজি হঠাৎ মোলৈ ফোন কৰিল যে, কিবা জৰুৰী কথা ক'বলগীয়া আছে নেকি? শেখাৰ, এইবোৰ মই কি দেখিছোঁ? তোমাৰ নিউজ চেনেলবোৰে মোৰ দাদাৰ অফিচলৈ আহি মোৰ দাদাক কুৱেশ্যন কৰিছে। শুনা শেখাৰ, মোৰ দাদা বহুত বেছি টেনশ্যনত আছে, আৰু মই নিবিচাৰোঁ তোমালোকৰ মানুহবোৰে মোৰ দাদাক কিবা প্ৰব্লেম দিয়াটো। সেইটো কাৰণে এটা কথা কওঁ, ভালকৈ শুনা। নুপুৰক যিমান কুৱেশ্যন কৰিবলৈ বিচাৰিছা কৰিব পাৰা, মোৰ তাত কোনো প্ৰব্লেম নাই। তাইৰ বদনাম কৰি দিয়া, কিন্তু মোৰ দাদাৰ বদনাম হ'ব নালাগিব, সেই কথা মনত ৰাখিবা। তোমাক যিমান টকাৰ প্ৰয়োজন হ'ব মই দিম। নুপুৰ, চাচোন চা, নিউজ চেনেলবিলাকে কি কৈ আছে। তই হেনো এজনী ভাল ডিজাইনাৰ নহয়, তোৰ ড্ৰেছবোৰ ফকতীয়া ডিজাইনাৰ হয়। নুপুৰ, এনেকুৱা কিয় কৰিছে বিৰুষ কাকতিয়ে? তোৰ গাত একো ভুল নাই, তই ক'ব নোৱাৰিলি নেকি? মোৰ যে বহুত ভয় লাগিছে। কাইলৈৰ পৰা তোক মানাও কৰিছে অফিচলৈ যাবলৈ। এতিয়া কি কৰিবি নুপুৰ? তই একো ভুল কৰা নাই, সেইটো কাৰণে তই মনে মনে বহি থাকিলে নহ'ব। দিশাৰ আচল ৰূপ বিৰুষ কাকতিৰ ওচৰলৈ আনিবই লাগিব। কিবা এটা ভাৱ নুপুৰ, সময় এতিয়াও আছে। নিউজ চেনেলবিলাকৰ মুখখন বন্ধ কৰিব লাগিব। কাজল, তই ঠিকেই কৈছ। মই যদি একো ভুল কৰাই নাই তেতিয়াহ'লে মই ভয় কিয় কৰিম? মই ভয় নকৰোঁ। কাক কি ক'ব লাগে সেয়া মই কমেই। কাজল, মই এতিয়া বিৰুষ কাকতিৰ ঘৰৰ পৰা আহোঁগৈ। আজি বিৰুষ কাকতিৰ মুখৰ আগত বহুত কথাই কৈ থৈ আহিম। সি ভাবে নহয় তাৰ ভনীজনী বহুত ভাল, কিন্তু দিশাৰ কথা মই আজি বিৰুষ কাকতিক কমেই। বিশ্বাস কৰে নকৰে সেইটো মই নাজানো, কিন্তু মই মনে মনে নাথাকোঁ। মোৰ ওপৰত বিৰুষ কাকতে ব্লেম কৰিছে, আৰু তেনেকুৱা হ'বলৈ মই নিদিওঁ। ড্ৰেছটো মই বেয়া কৰা নাই, দিশাইহে বেয়া কৰিছে, সেইটো কথা মই কৈয়ে আহিম। অঁ মাজনী, তুমি আহিছা? তোমাক বহুত দিনৰ মূৰত দেখিলোঁ। ভালেই আছানে? পিছে তুমি ছাৰক লগ কৰিবলৈ আহিছা নেকি? ছাৰ এতিয়া ব্যস্ত হৈ আছে, সেইটো কাৰণে কাকো লগ কৰিবলৈ বিচৰা নাই। তোমাৰ যদি কিবা জৰুৰী কথা ক'বলগীয়া আছে তেতিয়াহ'লে মোকেই কৈ দিয়া, মই ছাৰক কৈ দিম বাৰু পিছত। আংকল, মই বিৰুষ কাকতিক লগ কৰিবলৈ আহিছোঁ যেতিয়া যেনেকৈ হ'লেও লগ কৰিহে যাম। যাওক, মই আহিছোঁ বুলি কৈ দিবগৈ। ৰ'ব, আপুনি মাতিব নালাগে, বিৰুষ কাকতিক মই নিজেই মাতিম। মিষ্টাৰ বিৰুষ কাকতি, ক'ত আছে আপুনি? বাহিৰলৈ ওলাই আহক, আপোনাৰ লগত মোৰ কথা আছে। মিছ নুপুৰ, তুমি বলিয়া হৈছা নেকি? ইমানকৈ কিয় চিঞৰি আছা? দাদা ব্যস্ত আছে, আৰু তুমি সাহস কেনেকৈ কৰিলা আমাৰ ঘৰলৈ আহিবলৈ? নুপুৰ, ভালে ভালে আমাৰ ঘৰৰ পৰা বাহিৰ হৈ যোৱা, নহ'লে তোমাৰ কাৰণে ভাল নহ'ব। ময়ো এটা কথা কওঁ, ভালকৈ শুনা। তোমাৰ দাদাক মই লগ কৰিবলৈ আহিছোঁ, আৰু তোমাৰ দাদা যদি বাহিৰলৈ ওলাই নাহে তেতিয়া কিন্তু তোমালোকৰ কাৰণে ভাল নহ'ব। যোৱা, তোমাৰ দাদাক মই মাতিছোঁ বুলি ক'বা। তোমাৰ দাদাৰ লগত মোৰ কথা আছে। নুপুৰ, তুমি আমাৰ ঘৰলৈ আহি আমাকে ভয় দেখুৱাবলৈ আহিছা? তোমাৰ ইমান সাহস? তোমাক মই ভণ্টি ৰবি, মিছ নুপুৰ, তোমাৰ সাহস কেনেকৈ হ'ল মোৰ ঘৰলৈ আহিবলৈ? মই তোমাক কি কৈছিলোঁ? মোৰ চকুৰ আগত আহিবলৈ চেষ্টাও নকৰিবা, কিন্তু তুমি হয়তো সেই কথা পাহৰি গ'লা। নুপুৰ, তুমি মোক চৰি ক'বলৈ আহিছা? তুমি কি ভাবিছা তুমি মোক চৰি ক'বা আৰু মই তোমাক মাফ কৰি দিম? তুমি আজি মোৰ লগত যি কৰিলা তাৰ কাৰণে মই তোমাক কেতিয়াও মাফ নকৰোঁ। নুপুৰ, এটা কথা মনত ৰাখিবা, তোমাৰ নিচিনা এজনী সস্তীয়া ডিজাইনাৰৰ বিৰুষ কাকতিক কোনো প্ৰয়োজন নাই, বুজিলা? মিষ্টাৰ বিৰুষ কাকতি, প্ৰথম কথা, মই এজনী সস্তীয়া ডিজাইনাৰ নহয়। আৰু আপুনি কি ভাবিছে মই ইয়ালৈ আজি আপোনাক চৰি ক'বলৈ আহিছোঁ? শুনক, মই একো ভুল কৰা নাই, সেইটো কাৰণে মই আপোনাক কেতিয়াও চৰি নকওঁ। এইবোৰ যি হৈ আছে সেয়া মোৰ কাৰণে হোৱা নাই,
আপোনাৰ ভণ্টিৰ কাৰণেহে হৈছে। কিন্তু আপুনি যে এইটো কথা বিশ্বাস নকৰিব সেয়া মই ভালকৈ জানো। কিন্তু মই আপোনাক কৈছোঁ, আপুনি এদিন আপোনাৰ ভণ্টিৰ আচল ৰূপটো দেখি পাব। তেতিয়া বুজিব যে মই আজি যি কৈছোঁ সেইবোৰ মিছা কোৱা নাই, সঁচাকৈয়ে কৈছোঁ। নুপুৰে দাদা কৈ দিছে মোৰ কথা, কিন্তু দাদাই বিশ্বাস কৰিব জানো? যদি বিশ্বাস কৰি লয় তেতিয়া মই বৰ বেয়াকৈ ফচিব লাগিব। কি কৰিম মই? নুপুৰ, ইনাফ। আৰু একো নক'বা। তুমি আজি বহুত কথাই কৈ দিলা আৰু মই মনে মনে শুনিলোঁ। কিন্তু নেক্সট টাইম মোৰ ভণ্টিৰ বিষয়ে এনেকুৱা কথা নক'বা, নহ'লে মই পাহৰি যাম যে তুমি এজনী অনাথ ছোৱালী হয়। তোমাৰ নিজৰ কোনো নাই নুপুৰ, সেইটো কাৰণে মৰম কি তুমি ভালকৈ বুজিয়েই নোপোৱা। ফাইনেলি দাদাই নুপুৰৰ কথা বিশ্বাস নকৰিলে। ভাল যে বাচি গ'লোঁ, নহ'লেতো চিন্তাই হৈছিল। বেচেৰি নুপুৰ মোক ভয় দেখুৱাবলৈ আহিছিল, কি হ'ল নুপুৰ? নিজে কান্দিছা কান্দিবলগীয়া কিয়? হৈছে। মনটো বেয়া লাগিছে? মইতো তোমাক মিছা কথা কোৱা নাই, সঁচাকৈয়ে কৈছোঁ। তোমাৰ নিজৰ বুলিবলৈ কোনোৱেই নাই। সেইটো কাৰণে মই মোৰ ভণ্টিক কিমান ভাল পাওঁ, কিমান মৰম কৰোঁ তুমি বুজিয়েই নোপোৱা। নুপুৰ, মই তোমাক ভালে ভালে কৈছোঁ, আমাৰ ঘৰৰ পৰা ওলাই যোৱা প্লিজ। দাদাই কি ক'লে শুনা নাই এতিয়ালৈকে? ইয়াৰ পৰা যাবলৈ কৈছে, যোৱা। আৰু নেক্সট টাইম আমাৰ ঘৰলৈ আহিবলৈ চেষ্টা নকৰিবা। মই যোৱাৰ আগতে আপোনাক কথা এটা ক'ব বিচাৰিছোঁ। আপুনি মোৰ লগত যি কৰিছে সেয়া একেবাৰে ভাল কৰা নাই। মই আপোনাক কিমানবাৰ ক'ব লাগিব যে মই একো ভুল কৰা নাই, মোৰ গাত একো ভুল নাই। এইবোৰ যি হৈছে মোৰ কাৰণে হোৱা নাই, আপোনাৰ ভণ্টিয়ে কৰিছে। ছাৰ, মই সঁচাকৈ কৈছোঁ, মোৰ ড্ৰেছটো মই বেয়া কৰা নাছিলোঁ। আপোনাৰ ভণ্টিয়ে এইবোৰ কৰিছে। আপোনাৰ অফিচৰ পৰা মোক উলিয়াব বিচাৰিছে তাই, আৰু তাই যি বিচাৰিলে সেয়াই হ'ল। আপুনি আপোনাৰ অফিচৰ পৰা মোক উলিয়াই দিছে। হ'ব দিয়ক, আপোনাৰ অফিচত মই জব নকৰোঁ, কিন্তু এটা কথা মনত ৰাখিব, মই সদায় এটা কথাই ক'ম যে মই একো ভুল কৰা নাই। অ' নন্দিনী, নাই নুপুৰে মোবাইলটো থৈ গৈছে। তাই মানে এফালে যাবলগীয়া হ'ল। আহিব অলপ পিছত। কিবা জৰুৰী কথা ক'বলগীয়া আছে নেকি? অঁ ঠিক আছে তেতিয়াহ'লে, মই তোমাৰ কথা তাইক কৈ দিম বাৰু। মোৰ ভালেই দিয়া, তোমাৰ ভাল নহয়? অঁ তোমাৰ কথা বাৰু কৈয়ে থাকে তাই। অঁ তোমাৰ লগহে পোৱা হোৱা নাই কেতিয়াও। ঠিক আছে তেতিয়াহ'লে। অঁ তাই অলপ পিছত আহিব, মই কৈ দিম বাৰু। ঠিক আছে ৰাখিছোঁ, বাই। নুপুৰ আহিলি? শুনচোন, তোক যে অলপ আগত নন্দিনীয়ে ফোন কৰিছিলে, ল কথা পাতি ল। মই ক'লোঁ তই ফোনটো পাহৰি গ'লি। কি হ'ল নুপুৰ, তই কান্দিছ যে? ঐ কোনে কি ক'লে? পিউচাৰে আকৌ কিবা ক'লে নেকি? মই তোক কৈছিলোঁ নহয় যাবলৈ নালাগে বুলি, তইহে মোৰ কথা নুশুনিলি। কচোন কি কথা শুনালি তোক?